So hey guys, welcome back to my YouTube channel. আপোনালোকে চাই আছে Himangshu Kalita and welcome back to my YouTube channel. So guys, এইটো হৈছে মঠ মন্দিৰ আৰু আজি ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিলোঁ আমি আৰু বহুত দিন ভিডিঅ' দিব হোৱা নাই। আজি অলপ মটৰ ব্লগিং টাইপে মানে এফালে ফুৰিব আহিছোঁ। আপোনালোকে চাই থাকক ব্লগটো কি হয়। আমি লগতে ফটোশ্বুটো কৰিম এখন দুখন। বহুত দিন ভিডিঅ' দিব হোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি এটা ভিডিঅ'ই বনাই দিওঁ। গতিকে আপোনালোকে চাই থাকক আৰু এয়া চোৱা মেকুৰীয়ে বাৰ হৈ গ'ল আৰু একো নাই বাৰু, একবাৰ ষ্টাৰ্টটো অফ কৰি দিছোঁ আৰু এইবোৰ এটা এটা বিশ্বাস বাৰু আৰু মানাটো ভাল। আৰু আমি এতিয়া আহি পালোঁ, এইখিনি কি বুলি কয়, আৰু আমি এতিয়া আহি পালোঁ লখিমপুৰ পুখুৰীৰ পাৰ। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় লওক। আজি মই চলাই আছোঁ 220। অন্যদিনা পাই আপোনালোকে স্কুটিৰে ব্লগ আৰু আজি হৈছে 220ৰে ব্লগ। মটৰ ব্লগিঙৰ দৰে আপোনালোকে চাই থাকক। যদিও গোপ্ৰ নাই, মোবাইলেৰে চেষ্টা কৰিছোঁ, আপোনালোকে চাই থাকক। আৰু আমি আহি পালোঁ লখিমপুৰ পুখুৰীৰ গেটখন। ৱেলকাম টু লখিমপুৰ পুখুৰী ভিলেজ। লখিমপুৰ পুখুৰী হৈ গ'ল লখিমপুৰ ভিলেজ। আৰু সুন্দৰ ভিউ দেখাবলৈ আপোনালোকক চেষ্টা কৰিম মই। আপোনালোকে চাই থাকক খালি আৰু এনজয় লওক আমাৰ লগত। কি হয় চাওক। আমি এতিয়া ল'ম ৰাইট টাৰ্ণ। সুন্দৰ এখন গাঁও, একদম গাঁৱলীয়া পৰিৱেশ আপোনালোকে চাই থকা। আৰু আমাৰ আগত মানে বন্ধুসকল আছে আৰু এইখন স্কুটি তাতে বহি আছে 3জন আৰু আমি ফাইনেলি আহি পালোঁ। তো এইকেইটা হৈছে আমাৰ অৰমকেইটা। তো গাইছ, এইটোৱে হৈছে লখিমপুৰ পুখুৰী আৰু আপোনালোকক আজি দেখালোঁ। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈ কি হয়। এতিয়া চলি আছে অলপ ফটোশ্বুট। Few moments later. তো গাইজ, এতিয়া আমি যাম ঘৰলৈ আৰু স্কুটি চলাই বাইক চলালে ফিল্ডটো একে বেলেগ আহি যায়। अभी मजा आएगा ना भिड़ो। আজি জাষ্ট এনেই ভিডিঅ'টো বনালোঁ। এইকেইদিন ভিডিঅ' দিব হোৱা নাই কাৰণ লকডাউন ওলাব পৰা নাই। আজি এনেই লগৰকেইটা লগ ধৰিব আহিলোঁ আৰু ভিডিঅ'টো বনাই দিলোঁ। চাই থাকক কি হয় আৰু এতিয়া ডাইৰেক্ট ঘৰ যাম। কি খবৰ? অ'কে। बाय बाय, टाटा, गुड बाय, गया। এই লগৰ এটা লগ পাইছিলোঁ। যা বাই বাই। তো আমাৰ লগৰকেইটা এতিয়া ঘৰত যাব আৰু আমিও যাই থাকোঁ। তো গাইজ, আজিলৈ ব্লগটো ইমানে আছিল। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু গোপ্ৰ নাই যদিও আজি মোবাইলেৰে ব্লগটো কৰিলোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু এইখিনিয়ে আৰু। গতিকে বাই বাই, আকৌ নেক্সট ব্লগত লগ পাম।